মাত্রে শুনলে দে বইনোর দোকানের উপরে कौन क्यों नुखाई ক'ত আছ তই আবে সোনকালে সোনকালে অকলে অকলে বহি আছো ইয়াত দলতে আছো ক'ত আছ তই দেখিছো কি হ'ল স্কুটি কি হ'ল স্কুটি মেইনটো লৈ গ'ল মানে ৰ'ব মিলা মিলা এইটো মিলাও দমত থাকিবি অকমান কি ইমান মোকে দুটা দে বৰ কবি ওলাইছে কাম নাই এইবিলাক টেনচন নলবি আমাৰ গাঁওখনৰ একোডাল উন্নতি নহয় বুজিছ আমি থকালে একো কৰিব নোৱাৰে বুজিছ যিমানে কবি নহয় গল্প লিখক কিবা লিখক ভাবি চাবি এইবিলাক লিখি কাম নাইতো কি হ'ব আমাৰ গাঁওখনৰ অৱস্থা দেখা নাইতো একোডাল নহয় টেনচন নলবি হ'ব দে দে মাতিব লাগে আমি অলপ বিজি আছো কামৰ পৰা আপোনালোকৰ ইয়াতে থাকে বিজি কথা কেনেকৈ কৈছা বিজি ক'ত যাও কি হ'ল আমাক কিয় এনে কৈ আছা যাও ক'ত লাইব্ৰেৰী পৰা আহো পণ্ডিত গুৰু দে গুৰু মানে আৰু ন তামা ভাই শুন পলাইছ কিয় কোন যাও এনেকুৱা সদায় আমাক দি ইয়াত ৰাতত আগবাতি ধৰক কুণ্ডত বে কি কুণ্ড চিন নাপাও আমাক চিন নাপাও আবে ইয়াৰ কুকুৰ বিলাকে আমাক নুধাকে নুভুকে বুজিছ ইহঁতৰ মানে কুকুৰৰ ৰাজা কি কৈছ তই কি কুকুৰৰ কি হলে আমাক সদায় এনেকুৱা কিয় কৰা কি তেনেকুৱা কিয় কৰা মন গৈছে কৰিমে কি হ'ল আমাৰ খং আছে এনেকুৱা জকালে আমি সহ্য নকৰিম আমি ইয়াৰ লোকেল দাদা আমি জকালে সহ্য নকৰিম এনেকুৱা কথা কি হ'ল আপোনালোকে সুস্থ অৱস্থাত নাই আপোনালোকে কিবা কিবি খাইছে আমি জানো বন্ধ পাইছো গতিকে আপোনালোক থাকক আমি আমাৰ কামত যাওঁ মইনুদ্দিন ককা দেবু কি খবৰ আছো দিয়ক বৰ ভাগৰ লাগিছে দিনক দিনে বাঢ়ি গৈছে আৰু কচুন্দৰ খবৰ কেনে খবৰ কি কম আছো দিয়ক আৰু হেৰি ঈদত ঘৰ যোৱা নাছিলে নেকি
এ গৈছিলো কিন্তু কি কৰিবা বানপানীয়ে চব উটুৱাই লৈ গৈছে বানপানীৰ কথা শুনিছো মই তহঁতে বোলে বৰ বান গ'ল এ কি কবা চব উটুৱাই লৈ গৈছে দখনখন নিদিলেও নহয় সেইকাৰণে আহিলো আৰু ঠিক কৰিছো কথাটো শুনিছো মই বহুতৰ মুখৰ পৰা শুনিছো আপুনি ভালে আছে আছো দে দেখিছো অৱস্থা জাহিৰ কাহটোৱে শান্তি দিয়া নাই শান্তি ও ককা এ বোবা দেখোন এই আহিবা দোকানলৈ আহিলো ৰ'ব ঐ খুৰা আছে আছো দিয়া তোৰ দেখো ভালনে আছো দিয়া আৰু তোৰ ভালে তোৰ খবৰ ক মই আছো দিয়ক এই লাইব্ৰেৰীত যাই আছিলো আপোনালোকক দেখি আহিলো আৰু লগ পোৱা নাই লাইব্ৰেৰীৰ পৰা মনত পৰিল তহঁতে কবিতা লিখা নাছিলি জানো লিখিছিলো ককা এবাৰ বহুত ডাঙৰ প্ৰাইজ পাইছে এই কবিতা লিখি হয় নেকি কি ক'ব আৰু ট্ৰাই কৰিছো আৰু ভৱিষ্যত উজ্জ্বল আছে দেউতাই বহুত কষ্ট কৰিছিল হয় ককা দেচোন এটা কবিতাকে শুনা কবিতা শুনিব নেকি এটা শুনি দেচোন ৰ'ব বাৰু ভুল হলে ক্ষমা কৰি দিব দেই বহুত দিন মানে লিখাই নাই সময় নাপাওঁ শৰতৰ মায়াময় জনপ্ৰাণী তুমি ৰৈ আছিলা পদূলিৰ শেৱালি চুপি এটুক টুটুককৈ নিয়ন আৰু লাহে লাহে মোৰ মন তুমি সোমাই গৈছিলা গভীৰ এই কবিতা বহুত ভাল হৈছে চেষ্টা কৰিছো মানে চুটি হ'ল অলপ পাহৰি গলো না বহুত দিন হ'ল যিখিনি গাইছ ভাল গাইছ হয় আপোনাৰ ভালনে আছো দিয়া আৰু খুৰা এতিয়া ঘৰলৈ যোৱা নাছিল গৈছিলো বাপাই আপোনালোকৰ ফালে বোলে বান আমি সিদিনা বাতৰিত কৰিলো কি কবা আৰু আমাৰ ৰামে সুন্দৰ কথা লিখিছে পেপাৰত কোৱাচোন খুৰা হয় আপোনালোকৰ বানৰ কথাটো লৈ লিখিছিলো আৰু বহুত ঘৰ ক্ষতিগ্ৰস্ত হৈছেতো আহিলে যে ইমান সোনকালে কি কবা বানে চব উটুৱাই লৈ গৈছে সেইকাৰণে আহিলো আৰু দোকানখন নচলালেও নহয় সেইকাৰণে আহিলো আৰু বিপদ হৈছে আৰু কি কৰিবা জানাই খুৰা আমি আহো নেকি আজি মানে লাইব্ৰেৰী বন্ধ কৰিবই হ'ব ভাল লাগে কথা পাতি ভাল কবিতা মানে আমাৰ গাঁৱলৈ বহুত ভাল নাম কৰি আনিছে আমাৰ গাঁৱত ভাল হয় ইহঁতকেইটা এইবাৰ ভাল হ'লে আমাৰ নিজে ভাল লাগে যিটো কাণ্ড কৰিছিল সকলোৱে হাঁহি থাকিব মন নাছিল হয় নেকি কি কৰা কি অভদ্ৰামি কৰি আছে কি লাগিব খাই নেকি হা চকলেটৰ কোনে খাই চকলেট বেপাৰ কিয় ভাঙি আছ আৰে আমি বেপাৰ ভাঙো কিবা কি হ'ল কিয় জোকাই আছ জগামে কি কৈ আছ তই কি কৈ আছ দম দিছা তোক কৈছো কি কৰিবি তই চিল্লা চিল্লি কৰি দিম নহয় ককা সিহঁতৰ ল'ৰাৰ বাবে আজি সমাজবিদ ধ্বংস হৈ গৈছে কাজিয়া নকৰিবি আৰু ইয়াতে এই ককাজনক মাৰপিট কৰিছে ইয়াতে কিয় এনেকুৱা কৰিছে তহঁতে আমাৰ কথাতে কিবা কৈছে এই মানুহবিলাকৰ এটা মাইনত তোমালোক মৰি যাব পাৰা কিন্তু আমি বচাবলৈ আহিছো পুৰা এওঁলোকক নামাৰিব পুৰা ইহঁতক আমি বুজাব লাগিব বুজাই ইহঁতক আমি আগবঢ়াই আনিব লাগিব আমাৰ ক্ষুদ্ৰ সমাজনে এওঁলোকক আগবঢ়াই নিব লাগিব পুৰা এবাৰ বুজাই চাওকচোন এওঁলোক কিজানি ভালেই হয় ইহঁতক বুজাই লাভ নাই বুজাক বুজাবি আকাৰ ইংগিতে নুবুজাক বুজাবি ঠাৰি আছে পাৰে নহয়
লাগিব কাৰণ ইহঁততো আমাৰ দৰেই ল'ৰা আছিল এওঁলোক কালৰ পাকত পৰি কিবা কৰি বেয়া হৈছে এওঁলোকক বুজাই ভাল পথলৈ অনাটো আমাৰ সকলোৰে কৰ্তব্য তহঁতৰবিলাক কথা শুনি মন চন জোৰ পৰি যায় কিন্তু এই ল'ৰাবোৰৰ চকুলৈ চালে মূৰত টিকিনি গৰম হৈ যায় নহয় খুৰা ইহঁতক আপোনালোকে যদি জ্যেষ্ঠ হিচাপে নুবুজায় কোনে বুজাব ইহঁতক ভাল পথলৈ শুধৰাই অনাটো আমাৰ কৰ্তব্য লাভ হ'ল নে তহঁতৰ কি লাভ হ'ল একো লাভ নহয় তহঁতে মাৰহে খালি হৈ আজি খুৰাহঁতৰ পৰা ঘৰত মা দেউতাৰে ইমান ধুনীয়াকৈ খুৱাই বুৱাই পঠাইছে কিন্তু তহঁতে ইয়াত দোকান ভাগিলি অত্যাচাৰ কৰি ফুৰিলি কিবা লাভ হ'ল নে লাভ নহ'ল বুজি পাইছা তই এতিয়া আজি কথাবিলাক ককা আমাক মাফ কৰি দিয়ক ককা তহঁতে ক্ষমা নুবুজিবি তহঁতে আমাৰ ল'ৰা নিচিনা তহঁতৰ ভাল হ'লে মোৰে ভাল লাগিব খালি এইবোৰ বেয়া কামবোৰ এৰি দি ভাল পথত খুৰা মইন খুৰা আমাক মাফ কৰি দিব হ'ব দে তহঁতে ভাল হ'লে আমাৰে ভাল লাগে দেচোন হ'ব দে এতিয়া সকলোৱে বুজিলি তো খুৰা আপোনালোকে এওঁলোকক বুজাব মাজে মাজে আহা আমি সকলোৱে মিলি মন আকাশত উদয় কৰো নতুন প্ৰভাত